মেট্ৰিক পাছ কৰা সকলক অসম চৰকাৰে দিব ৫ লাখ টকা। পুনৰ কৈছোঁ, যিসকলে মেট্ৰিক পাছ কৰিছে, যাৰ বয়স ১৮ৰ পৰা ৪৫ৰ ভিতৰত, তেওঁলোকক অসম চৰকাৰে প্ৰদান কৰিব ৫ লাখ টকা। ৫ লাখ টকা, ২ লাখ টকা আৰু ৩ লাখ টকা প্ৰদান কৰিব অসম চৰকাৰে। ইমান দিনে আপুনি শুনি আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ কথা আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে যিহেতু আপুনি শুনি আছিলে যে ৰাজ্যৰ ২ লাখ যুৱক যুৱতীক ২ লাখ টকাকৈ দিব বুলি প্ৰথমে ওলাইছিল, আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই জনাইছে যে বছৰত ১ লাখকৈ যুৱক যুৱতীক ২ লাখ, ৩ লাখ আৰু ৫ লাখকৈ টকা প্ৰদান কৰা হ'ব। তেওঁলোকৰ কি কি যোগ্যতা লাগিব, সেই যোগ্যতাখিনি যদি আপোনাৰ লগত আছে, তেতিয়াহ'লে আপুনি ২৩ তাৰিখৰ পৰা আবেদন কৰিব পাৰিব, পঞ্জীয়ন কৰিব পাৰিব। মই আপোনালোকক সেই যোগ্যতাখিনি কৈ দিছোঁ। প্ৰথম, অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব বা অসমৰ নাগৰিক হ'ব লাগিব। ২ নম্বৰ কথাটো হৈছে তেওঁলোক ১৮ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব, অৰ্থাৎ ১৭ বছৰৰ বয়সীয়াসকলে এপ্লাই কৰিব নোৱাৰিব আৰু একেটা সময়তে ৫০ বছৰৰ ঊৰ্ধত বা ৫০ বছৰীয়াসকলেও এপ্লাই কৰিব নোৱাৰিব। তৃতীয়তে, তেওঁলোক ন্যূনতম মেট্ৰিক পাছ হ'ব লাগিব। যিসকলে আণ্ডাৰ মেট্ৰিক, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। লগতে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নাম পঞ্জীয়ন হৈ থাকিব লাগিব। লগতে কি ব্যৱসায় কৰিব বিচাৰিছে সেই সন্দৰ্ভত সঠিকভাৱে জনাব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, যিসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে বা পেঞ্চনাৰ আছে, আপোনাৰ দেউতাই যদি চৰকাৰী চাকৰি কৰিছিল বা তেওঁ ইতিমধ্যে ৰিটায়াৰমেণ্ট লাভ কৰিছে, বা মায়ে যদি চৰকাৰী চাকৰি কৰে, তেওঁ ৰিটায়াৰ্ড কৰিছে, যদি তেওঁলোকে পেঞ্চন লাভ কৰে বা চৰকাৰী দৰমহা লাভ কৰি আছে, তেতিয়াহ'লে আপুনি সেই ধন নাপায়। পুনৰ কৈছোঁ, চৰকাৰী চাকৰি যাৰ ঘৰত আছে, তেওঁলোকে এই ধন লাভ নকৰে। আটাইতকৈ ইম্পৰ্টেণ্ট কথা, এটা কথা আপুনি একদম গুৰুত্ব সহকাৰে মনত ৰাখিব, এই বছৰ যি ১ লাখক দিয়া হ'ব, অহা বছৰ অন্য ১ লাখক আকৌ ধন দিয়া হ'ব। আৰু এটা কথা মনত ৰাখিব যে আপোনাৰ যদি ডিপ্ল'মা আছে, চাৰ্টিফিকেট আছে, আপোনাৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ হ'ব তাক জমা দিয়াটো। তাক জমা দিব, কাৰণ ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকাকৈ প্ৰদান কৰা হ'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা, এই কথাটো আপুনি মনত ৰখাটো দৰকাৰ, যিহেতু অসমৰ ১ লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল হ'বৰ বাবে মুখ্যমন্ত্ৰীয়ে এই অভিযান আৰম্ভ কৰিছে। গতিকে ইয়াৰে ভিতৰত দুগ্ধ পালনৰ পৰা আৰম্ভ কৰি আপোনাৰ মৎস্য পালনলৈকে সকলোবোৰ জড়িত হৈ আছে। আপুনি যিকোনো খেতি কৰিব পাৰে, আপুনি ষ্টেচনাৰী দোকান খুলিব পাৰে, আপুনি ৰেডিমেড কাপোৰৰ দোকান দিব পাৰে, এই সকলোবোৰ বিষয় ইয়াৰ লগত জড়িত হৈ আছে। গতিকে ফটাফট কোনো ধৰণৰ দেৰি নকৰি আপুনি এপ্লাই কৰিবলৈ আৰম্ভ কৰক, কাৰণ ই আপোনাৰ বাবে সুবৰ্ণ সুযোগ। যিসকলে ভাবে যে মই চৰকাৰী চাকৰি নকৰোঁ, তেওঁলোকে চৰকাৰৰ এই সুবিধা গ্ৰহণ কৰি এজন আত্মনিৰ্ভৰশীল ব্যক্তি হ'ব পাৰে, নিজৰ ভৰিৰ ওপৰত ভৰি দি থিয় হ'বৰ বাবে য'ত ধনৰ প্ৰয়োজন হয়, সেই ধন এইবাৰ চৰকাৰে আপোনাক প্ৰদান কৰিব। সেই ধন গ্ৰহণ কৰক। ৫ লাখ টকা, বহু টকা, এই ধন গ্ৰহণ কৰি আপুনি জীৱন সলনি কৰক।